বন্ধুসকল 31st আহি গ'ল এক নতুন বছৰ পালেহি আৰু আজি 30 তাৰিখ কাইলৈ 31 পৰহিলৈ পৰা নতুন বছৰ এতিয়া ঘটনাটো হ'ল মানে 12 কথাটোতো ক'বই নালাগে আৰু তাত আৰু মক্কেলবোৰতো থাকেই মক্কেলৰ এই দুনিয়াত অভাৱ নাই 85% ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ এনেকৈ মানে মক্কেল থাকেই আৰু ইয়াতে মক্কেলৰ কথা কৈ পেলাই শেষ কৰিব নোৱাৰিও আৰু বিশেষকৈ ছোৱালীবিলাকৰ কথা মই ক'ব যাওঁ এতিয়া বাৰত কিন্তু ল'ৰা এটাই তেনেকুৱা জেঙীয়াটো পিন্ধি নাযায় কেলা সেইটো সঁচা কথা ছোৱালী এজনী যায় বাৰত তাই সদায় মানে জিলিক মিলিক থকা কি কাপোৰ পিন্ধে মানে এইবিলাক মানে নাম নাজানো আৰু আমি বাৰত ময়ো গৈছিলোঁ দুবাৰমান গৈছিলোঁ মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ তাত বাৰত ছোৱালীবোৰ যায় গৈ পেলাই মানে তাত নাচিব বাগিব মদ খাব চিগাৰেট খাব সেইটোৱে হ'ল সিহঁতৰ মানে কাম সদায় দৈনন্দিন কাম মানে সন্ধিয়া সময় বা পাৰ্ট টাইম কাম আছে এইটো কিন্তু আৰু বিশেষকৈ সেই ছোৱালীবোৰে মানে যিটো ড্ৰেছ পিন্ধিব এই ড্ৰেছটো মানে এনেকুৱা দেখিব আপুনি মানে স্পষ্ট যেনেকৈ চুলি থাকিলে এনেকৈ সেউতা ফালে ন তেৰি নামত এনেকৈ সেউতা ফালিলে মাজেদি শিৰা ওলাই থাকে এই তেনেকৈ কটি কেলা সিয়নি ওলাই থাকে কেলা সেয়া ড্ৰেছ পিন্ধি পেলাই কি ভাল পায় কি দেখুৱাবৰ কাৰণে যায় মই নাজানো কিন্তু মই দেখি পেলাই সিহঁতক ভাবিলোঁ মোৰ এই বনৰীয়া কি বুলি কয় গাহৰিকেইটা যে থাকে বুঢ়া গাহৰিকেইটা এতিয়া ডাঙৰ ইমান ৱেট বুঢ়া গাহৰিকেইটা তাৰমানে আৰু সিহঁতৰ মানে বুঢ়া গাহৰিতকৈ কোনো চাই গুণেই কেলা কম নহয় সিহঁতৰ মানে সমান ৱেট হ'ব কেলা ইনচাইড আউটচাইড আগচাইড পিছ চাইড মানে সমান হ'ব সিহঁতৰ এই গাহৰিকেইটাতকৈ কম নহয় গুণখিনি সিহঁতৰ আৰু সেই ছোৱালীবিলাক আহে ক'ৰ পৰা সৰু ছোৱালী আৰু এইবোৰ অসমৰ বিভিন্ন জেগাৰ পৰা জিলাৰ পৰা আহিব অসমৰ যিকোনো জিলাৰ পৰা আহিলে গুৱাহাটীত বা কোনোবাই কিবা পাৰ্ট টাইম কাম কৰিছে কিছুমানে পঢ়িব আহিছে বিশেষকৈ ষ্টুডেণ্টখিনিৰ ভিতৰতো মই বহুত পাইছোঁ দেখিছোঁ পঢ়িব আহিছে বা কিছুমানে ক'ৰবাত দোকানত আছে কাম কৰিছে কিবা কৰিছে সেইখিনি পইচাই নাতে পঢ়িব অহা কথাখিনিতো মানে পঢ়িবলৈ যিখিনি আহে ষ্টুডেণ্ট সেইখিনি ছোৱালী হওক বা ল'ৰাখিনিৰ কথাও মই বেলেগ এটা ভিডিঅ'ত ক'ম আজি মই 31st আহি আছে যিহেতু ছোৱালীখিনি সাৱধান হোৱাটো ভাল সেইকাৰণে মই আগতে কৈছোঁ মানে 31st এতিয়াতো সেইটো গম পাইছে আৰু এতিয়া কেনেকুৱা হ'ব 31st গুৱাহাটীত আৰু বাৰত সেয়া ড্ৰেছৰ কথাটো ক'লোৱেই অলৰেডি আৰু পোনসিহঁতা ফালা দেখিলেই মানে দেখা পালেই তাৰপিছতে সিহঁতে ঘৰৰ পৰা পঢ়িব যিখিনি ষ্টুডেণ্ট আহে চবকে কোৱা নাই দেই চবেই ভুল ভাবি নল'ব চবকে কোৱা নাই যিবোৰ মানে বেয়া ছোৱালী বদমাছ ছোৱালী বয়ফ্ৰেণ্ড থকাৰ পিছতো বেলেগৰ লগত মানে হেৰি আছে আৰু আমাৰ অসমীয়া খাটি ভাষাত ক'ব গ'লে লিলিমাই বুলি কয় মানে চেনি খায় তাৰপিছতে লেটি পেটি আছে বেয়া কাম কৰে আৰু বিচনাত জঁপিয়াই পেলাই দুবাৰ জঁপিয়াই দিব পইচা লৈ আহিব কেলা গম পাইছে কোনটো কৰিছোঁ মানে তেনেকুৱা মক্কেলামী ছোৱালীও আছে ল'ৰাও আছে অভাৱ নাই এক পক্ষক মই দোষ দি কথাটো কোৱা নাই তাৰপিছতে ছোৱালীখিনিৰ ঘটনাটো হ'ল তাই পঢ়িব আহিলে ঘৰৰ মানুহে পঠিয়ালে আৰু ঘৰৰ মানুহে পঠিয়ালে মানে তাই নিজেই ভাবি ল'লে যে মই চিটিত পঢ়িব আহি গ'লোঁ মইতো ডাঙৰ হৈ গ'লোঁ তাই ডাঙৰ হৈ গ'ল চিটিত পঢ়িব আহিছে যিহেতু তাৰপিছত তাতে মদ খাব লাগিব ন ডাঙৰ হৈ গ'লোঁ যেতিয়া মই ডাঙৰ হ'লোঁ মই মদ খাব লাগিব চিটিত আছোঁ গুৱাহাটী চিটিত আছোঁ মদ খাব ল'লে তাৰপিছতে এদিন দুদিন মক্কেল কোনোবা কাৰোবাৰ লগত গ'ল বাৰত গৈ পেলাই মদ খাবলৈ ল'লে সেয়া জীৱন আৰম্ভ হৈ গ'ল আৰু তাৰপিছতে এতিয়াতো ঘৰৰ পৰাতো সিমান পইচা নিদিয়ে মদ খাবলৈ এটা হিচাপ কৰি দিয়ে এইখিনি ছোৱালী মানুহ এইখিনিতে টাৰ্ণিং পইণ্টটো এইখিনিতে লাগে তেতিয়া তাই ভাবিব যে মোকতো ঘৰত নিদিব মই এতিয়া বেলেগ ইনকাম কৰিব লাগিব আৰু ইনকামটো এতিয়া কেনেকুৱা কৰিব মানে মই এতিয়া কি কৰিম আৰু মই মানে সদায়তো মই মদ খাবই লাগিব চিটিত আছোঁ ডাঙৰ হ'লোঁ বাৰত যাব শিকিছোঁ তাৰপিছতে সেইটো ভাবি পেলাই সিহঁতে মক্কেল বিচাৰ আৰম্ভ কৰি দিয়ে মক্কেলটো থাকেই মক্কেল মানে হ'ল যিবোৰ মক্কেলৰ কথা কৈছোঁ এইবোৰ এটা হাথিয়াৰ এতিয়া হাথিয়াৰ বুলি মই কিয় কৈছোঁ নিজৰ ল'ৰা ছোৱালী আছে নিজৰ ঘৈণীয়েক আছে
তাত ছেটিছফাই হোৱাই নাই, আকৌ ছোৱালীৰ লগত নিজৰ ছোৱালী বয়সৰ ছোৱালীৰ লগত জঁপিয়াব পাৰিলে মানে ছেটিছফাই হ'বি। তাৰপিছতে সেইটো গ'ল। তাৰপিছত তেনেকৈ মক্কেল বিচাৰে, মক্কেলৰ যিহেতু অভাৱ নাই, মক্কেল পাই গ'ল। পাই যোৱাৰ পিছতে আৰম্ভ হৈ গ'ল জঁপিওৱা খেল। হাই জাপ, লং জাপ মাৰিলে, পইচাও লুটিলে, চেনি দিলে, হৈ গ'ল। বোলে আজি খোৱাবানে? হ'ব, মই ফিজিকেলি পাই আছোঁ, কি ডাঙৰ কথা, খুৱাই দিম মই। তাৰপিছতে আৰু হৈ গ'ল। এতিয়া সেই মতা মানুহটোৱে মানে সেইবিলাক বয়সস্থ মানুহ হয়, সেই মানুহবোৰক মই সুধিব বিচাৰোঁ যে এই কামটো বেয়া বুলি তুমি জানা নে নেজানা? একচুৱেলি নেজানিবও পাৰে, মই ভাবিছোঁ, মই নিজে ভাবিছোঁ, আপোনালোকে কমেণ্টত কৰিব পাৰে কিবা ভাবিছে যদি। মানুহৰ ব্ৰেইনটো থাকে খোলাটোৰ ভিতৰত আৰু অন্তৰখন থাকে বুকুখনৰ ভিতৰত। অন্তৰেও জানে যে এইটো মই বেয়া কাম কৰিছোঁ, মোৰ ল'ৰা ছোৱালী আছে আৰু মোৰ ৱাইফ আছে, ল'ৰা ছোৱালী মোৰ ডাঙৰ ডাঙৰ পঢ়ি আছে বাহিৰত, বা মই বিয়া দিবই হৈ আছে, এনেকুৱা মানুহ আছে। তাৰপিছতে সেইটো হৈ গ'ল। হৈ যোৱাৰ পিছতে এইটো বেয়া কাম বুলি সি নিজে গম পায়, অলৰেডি গম পায়। মতা মানুহটোৱে, ডাঙৰ বয়সস্থ মানুহ যি কিয় গম পাই গ'ল। কিন্তু দুৰ্ভাগ্যজনক কথা এইটো যে তাৰ অস্ত্ৰটো সদায় বাহিৰত আছে ন। অস্ত্ৰটো যেতিয়া বাহিৰত আছে, সি ইমানখিনি ভিতৰৰ কথা ঢুকি নাপাব। ফিলিংছটো আহি গ'ল তাৰ। আহি যোৱাৰ পিছত আৰু সেইটো শেষৰ পৰিস্থিতিটো তেনেকুৱা ক্ষেত্ৰত বেয়াই হয়, বহুত দেখিও আহিছোঁ, দেখিছোঁ, চকুৰ আগত দেখিছোঁ। সেইটো এটা কথা। এতিয়া ছোৱালীজনীৰ কথা ক'লোঁ মই, তাই এতিয়া মদ খোৱা ইয়াতে মক্কেল পাই গ'ল, খাই থাকিলে। এতিয়া ঘৰৰ পৰা সিমান পইচা নিদিয়ে, তেতিয়া ঘৰত ফোন কৰিব, এতিয়া ঘৰক এৰি মানে ঘৰৰ মানুহে ফোন কৰিব, কি কৰিছ কি নকৰিছ সুধিব। তাৰপিছত সোধাৰ পিছতে তাই কৈ দিব, টাইম এটা দি দিব যে মই ইমান টাইমৰ পৰা ইমান টাইমলৈ মই ক্লাছত থাকোঁ বা হেৰি কৰি থাকোঁ, সন্ধিয়া 7-8টা মানৰ পৰা ফোন নকৰিবি, মই 11-12টালৈকে মই পঢ়ি থাকোঁ। আপোনাৰ বাৰত যাব লাগিব আৰু সেইকাৰণে মোবাইলটো চাইলেণ্ট কৰি দিয়ে, ঘৰৰ ফোনটো ৰিচিভ নকৰে, বেলেগৰ ফোন ৰিচিভ কৰি থাকিব, কাৰণ খাব লাগিব, চেনি ল'ব লাগিব। সেইটো ঘটনা হৈ চলি থাকিব। তাই ঘৰত, তাইৰ বাপেকে ক'ৰবাত হাজিৰা কৰিছে, কাৰোবাৰ ভায়েকে বা ককায়েকে ভনীয়েকজনী পঢ়ুৱাবৰ কাৰণে ক'ৰবাত গৈ চিকিউৰিটি গাৰ্ড কৰি পেলাই পঢ়ুৱাইছে, তহঁতে এয়া কামত লাগি গ'লি। সেইটোৱে কেলা। তাৰপিছতে সেইটো হৈ গ'ল, লাগি গ'লি, ঠিক আছে, মানি গ'লোঁ, লাগিবই লাগিব, চিটিত থাকিলে লাগিবই। তাৰপিছত এতিয়া মাক বাপেকে ফোন কৰে, মানুহক কয় মোৰ ছোৱালী পঢ়ি আছে, এই টাইমত মোৰ ছোৱালী পঢ়ি থাকে, হেৰি কৰি থাকে, মানে বিজি থাকে, পঢ়ি থাকে, এনেও চোকা ছোৱালী পঢ়ি থাকে, আৰু জীৱন ধ্বংস তেনেকৈ হৈ আছে। পঢ়ি থাকে বুলি ভাবে। আপোনালোকে মানে চব ছোৱালী নহয়, মই চব ছোৱালীৰ কথা আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, কোৱা নাই চবৰে কথা কোৱা নাই, যিখিনি হয় সেইখিনিক কৈছোঁ। মানে ছোৱালীও বেছিভাগ প্ৰায়ভাগেই তেনেকুৱাই হয়, কিন্তু ছোৱালীৰ ক্ষেত্ৰত ল'ৰা বেছি বদমাছ। ল'ৰা নিজৰ গাৰ্লফ্ৰেণ্ড, নিজৰ ৱাইফ থকাৰ পিছতো সেইবিলাক কামত লিপ্ত হয়, বেয়া কথা এইবিলাক। ইয়াৰ শেষৰ পৰিণামটো ভয়ংকৰেই হয়গৈ। তাৰপিছতে ছোৱালীজনীক ঘৰৰ মানুহে পইচা দিছে, পঢ়িছে কৰিছে, ঘৰত খবৰ ল'ব নিদিয়ে, মাক বাপেকে ভাবিছে পঢ়ি আছে, কিন্তু আপুনি জানিব আপোনাৰ ছোৱালীয়ে কেলা পঢ়ি থকা নাই, উল্টাই আপোনাৰ ছোৱালীজনী তাই কিতাপখন কেলা বেলেগক পঢ়ুৱাই আছে, বুজিছে? মানে আপোনাৰ ছোৱালীয়ে পঢ়ি থকা নাই, আপোনাৰ ছোৱালীৰ তাই কেলা কিতাপখন বেলেগক পঢ়ুৱাই আছে। মাৰ্ক কৰিব কথাবিলাক। সেইকাৰণে বাহিৰত থাকিলেও ঘৰৰ গাৰ্জেণ্টে সদায় প্ৰত্যেকটো মুহূৰ্তত ফোন কৰি, ভিডিঅ' কল কৰি হেৰি কৰিব লাগে। আৰু কেলা 12ৰ ভিতৰৰ পৰা ওলোৱা ছোৱালীবোৰ প্ৰায়ভাগ মাজতে খুব ডাঙৰ ডাঙৰ ঘটনা হৈ গৈছে, 12ৰ পৰা ওলাইছে, ৰেপ কৰিছে। কাৰণ হয়তো নেকেড ড্ৰেছত যোৱাৰ কাৰণেও হ'ব পাৰে, বা কি হৈছে নাজানো, কিন্তু তেনেকুৱা ঘটনা বহুত বেছিভাগ হয় 12ৰ ভিতৰৰ পৰা ওলোৱাৰ পিছত হয় ৰেপ কৰে। তাত ৰাতি দেৰিকৈ গ'লেতো আজিকালি কথাই নাই, মক্কেলে পাবই, আৰু সেয়া মক্কেলে চকু পাৰিছে, 12ৰ পৰা ওলোৱাৰ পিছতে ৰেপ কৰি দিলে, কাৰণ 12ৰ ভিতৰত ৰেপ নকৰে। তাৰপৰা ওলালে ৰেপ কৰিলে। আৰে বাবা, 12ৰ পৰা ওলাই নেকেড ড্ৰেছ পিন্ধি গ'লে যে ৰেপ হয় বুলি জানিও তহঁতে কেলা কিয় মৰিবলৈ যাব লাগে? 31st নিজৰ বান্ধৱী নাই, বান্ধৱীৰ লগত মানে বান্ধৱীটো থাকে তহঁতৰ, বান্ধৱীৰ লগত থাকি পেলাই থাকিব লাগে, খাব লাগে,
নিজৰ ৰুমৰ ভিতৰতে কৰোঁ যি কৰোঁ। বাহিৰত ওলাই গৈ পেলাই মানে সেউতা ফালা পোকৰ টিকাৰ পৰা ধৰি কেলা ড্ৰেছ পিন্ধি জিলিক মিলিক দেখাই মানে দেখুৱালেহে হয় নেকি কেলা। সেইকাৰণে ক'লোঁ। আৰু লগতে কথাখিনি চবকে কোৱা নাই, সেইটো বেয়াও নাপাব, আগত দুবাৰ ক'লোঁৱেই, আকৌ কৈছোঁ। এতিয়া কথাটো হ'ল 31st পাই গ'লি, আৰু নতুন বছৰৰ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা সকলোলৈকে। কাৰণ এটা কথা সদায় ভাবিব যে আজি আপোনাৰ ভণ্টিক কৰিছে, আপোনাৰ ছোৱালীক কৰিছে, কাইলৈ মোৰ ছোৱালীক কৰিব, মোৰ ভণ্টিক কৰিব, মোৰ বাইদেউক কৰিব। মানে সেইটোৱে আৰু। আকৌ ছ'চিয়েল মিডিয়াৰ কথাটো অকণমান বেলেগ। তাত মানে কেনেকুৱা ছোৱালী মানে বা বোৱাৰী, তাত বিশেষকৈ বোৱাৰী, ছোৱালীকো হেৰি কৰে, মক্কেল চব ভাগে ভাগে আছে ন। কিছুমান বোৱাৰী মক্কেল আছে, কিছুমান ছোৱালী মক্কেল আছে। এই ছোৱালী মক্কেল এইখিনি ভিডিঅ' বাৰু নবনাওঁ, পিছত মই আকৌ লাগিলে বনাম পিছত। বোৱাৰী আৰু মানে ছ'চিয়েল মিডিয়া প্লাছ বোৱাৰী, এইকেইটা টপিক এটা মই বনাম। চাব যদি সেইতিয়াও বেছি কথা নকওঁ। ময়ো গাড়ীখন ঠিক কৰিব আহিছোঁ, সেই গেছটো অকণমান আগত আছে, এই অলপ আগত। সেইকাৰণে ইয়াতে ৰখিলোঁ, মেকাৰটো নাই, সেইকাৰণে ভিডিঅ' এটা বনাই দিওঁ বোলো এনেই থকাতকৈ ন। যদি কাৰোবাৰ মোৰ কথাই যদি আঘাত কৰিছে, কমেণ্টত আহি গালিও দিব, মই একো নকওঁ। মানে মই যিটো ভাবিছোঁ, মই ভবা কথাৰ পৰা মই কৈছোঁ, আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ ভাৱধাৰণা বেলেগ হ'ব পাৰে। এই ছোৱালীবোৰে সেই বাহিৰত গৈ নিজৰ কেলা এই ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়া এইটোত অকণমান কৈ দিছোঁ, ইয়াতটোতো কেলা গোটেই কেলা পাহাৰ ভৈয়াম কেলা নদ নদী হাবি জংঘল কেলা কি দেখাই দিয়ে একো নিজেই গমেই নাপায়। সমাজখন এনেকৈ হ'লে মানে বহুত চবেই এইবিলাক কথা এতিয়া ক'লে ক'ব বোলে মানে এতিয়া আপুনি এটা বস্তু বেয়া ফটো এখন দিব, তেতিয়া আপোনাৰ ভিউজ আহিব, লাইক আহিব, কমেণ্ট আহিব, কিন্তু সন্মান নাপাব আপুনি। সেইটো দিব পাৰিবি, সন্মান নাপাবি, সেইটো কৰিলে সন্মান নাপাবি। তাতকৈ ভাল মানুহক দম ক'ত থাকে, কণ্টেণ্টত থাকে। মোৰ কণ্টেণ্টটোত কিমান দম আছে, কণ্টেণ্টটোহে দিব, টেলেণ্টটো। মই নিজৰ সেই পৰ্বত পাহাৰ মানে দেখুৱাই, অস্ত্ৰ দেখুৱাই, এই ৱেট থকা গাহৰি, বুঢ়ী গাহৰিবোৰ যে ৱেট থাকে, বা বুঢ়া গাহৰি যিমান শকত ৱেট থাকে, এই সিমান ডাঙৰ ডাঙৰ ৱেট ওপৰ পিনে বান্ধি লৈ পোকৰ পিনে কেলা কিমান সেউতা ফালা মোৰ কেলা, সেয়া দেখাই কিবা লাভ আছে নেকি? চিধা কথা, বাই বাই। আৰু ভিডিঅ'টো যদি কাৰোবাক আঘাতো দিছে তেতিয়াহ'লে বেয়া নাপাব, কোৱা কথাখিনি কৈ দিলোঁ। আৰু যদি আহে তলত আহি পেলাই কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰিব, কাকো বেয়া নাপাওঁ। আৰু মোৰ ফালৰ পৰা একদম অন্তৰৰ পৰা সকলোলৈকে নতুন বছৰ 2025-24টো গ'লেই বুলিয়ে ধৰক, আৰু 2025 নতুন বৰ্ষ সকলোৱে ভাল হওক, আৰু এনেকুৱা বস্তু মানে এনেকুৱা হেৰিবিলাক নাইকিয়া হওক, সেইটোৱে কামনা কৰিলোঁ। ধন্যবাদ। জয় অসম।